চৰম দায়িত্বজ্ঞানহীনতা কৃষকক কৃষি বিভাগৰ ৰামঠগন কৃষি বিভাগৰ বীজত 4 মাহেও নোলাল ধান যাৰ বাবে আজি মূৰে কপালে হাত দিছে কৃষকে কেৱল এটা স্থানতে যে এনে ঘটনা সংঘটিত হৈছে তেনে নহয় বকলিয়াঘাটৰ মলেজ বস্তি আৰু ধেমাজিৰ বিষ্ণুপুৰ পাঁচালি গহপুৰীয়া গাঁৱৰ পথাৰত গৰুক খুৱাব লগা হৈছে আহু ধানৰ খেতি কৃষি বিভাগে কৃষকক যোগান ধৰিছিল উন্নত মানৰ বীজ আৰু কৃষকেও সেই উন্নত মানৰ বীজেৰে অধিক লাভৰ আশাত পূৰ্বৰ ৰবি শস্যৰ খেতি বাদ দি এইবাৰ কৰিছিল আহু ধানৰ খেতি কিন্তু ফলাফল এয়া ফলত এতিয়া জুৰুলা কৃষকসকল অধিক লাভৰ আশাত হাজিৰা লগাই সাৰ প্ৰয়োগ কৰি এইবাৰ খেতি কৰিছিল কৃষকসকলে কিন্তু সেই বীজত 4 মাহলৈ নোলাল এটাও ধান এতিয়া কৃষকৰ দাবী আমাক ক্ষতিপূৰণ দিয়ক আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ মানে এইটো ধান সিঁচিছিলোঁ আজি 5 মাহ পাৰ হৈ গ'ল 5 মাহৰ পাছতো এঠুক ধানো দেখা নাপালোঁ মনত দুখতে এতিয়া আমি গৰু খুৱাবলৈ বাধ্য হৈছোঁ গতিকে আমাৰ আহুও নহ'ব শালিও নহ'ব বাইদেৱে মানে কৈছে বোলে তুমি ধানটো ভাল ধান তুমি খেতিটো কৰা তো যদি খেতিটো ভাল হয় তো অহা বছৰ তোমালোকৰ তাত চবেই কৰিব আৰু সেই বুলি মই কৰিলোঁ কিন্তু এতিয়া ধান মানে 5 মাহ হৈ গ'ল ধান নোলালেই সেইকাৰণে গৰুক খুৱাই দিলোঁ আজি 5 মাহ ৰানিং চলি আছে এতিয়ালৈকে ধান একো হোৱাই নাই গতিকে মই এইটো ক'ব বিচাৰোঁ যে মোৰ যিটো ক্ষতিপূৰণ যিটো লোকচান হৈছে সেইটো চৰকাৰে মোক মানে ভৰিব লাগে মই 10 বিঘা মাটিত খেতি কৰিছিলোঁ কৃষকসকলৰ এই ভাষ্য শুনি আপুনি অনুমান কৰিব পাৰিছে তেওঁলোক বৰ্তমান কি অৱস্থাত আছে এক অনিশ্চিত ভৱিষ্যত কিন্তু সাৰ প্ৰয়োগ কৰাৰ পিছতো কৃষি বিভাগৰ বীজত ধান নোলাল কিয় কাৰ ভুলৰ ফল ভোগী সৰ্বশ্ৰান্ত হ'ব লগা হ'ল এইসকল কৃষক উত্তৰ দিব পাৰিবনে কৃষি বিষয়াই এটেনশ্যন কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া কি কাৰণত চৰকাৰে যোগান ধৰা বীজত নোলাল এটাও ধান তাৰ তদন্ত হ'বনে বকলিয়াঘাটৰ পৰা লম্বোদৰ বৰা আৰু ধেমাজিৰ পৰা সঞ্জীৱ কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম